জীৱনত আগবাঢ়িবলৈ হ'লে নিজৰ সেইখিনি এফৰ্টটো লগাবই লাগিব কাৰণ বহুতো মানুহ আছে কষ্ট কৰে কিন্তু সফলতা লাভ কৰিব নোৱাৰে কিন্তু তাৰে মাজত কিমানজন মানুহ আছে যে তাৰ সাকসেস তেওঁ নিজে উলিয়াই লয় কাৰণ তেওঁৰ সেই 100%টো দিবলৈ চেষ্টা কৰে আৰু যিয়ে মানে সাকসেস হয় ন তেওঁ সদায় ডেইলি এটা না এটা তাৰ ৰুটিন থাকে যে মই আজি এইটো কৰিম আজি এইটো কামৰ পিছত সেইটো কাম কৰিম কিন্তু আমালোকে কি কৰোঁ যে গোটেইবিলাক কাম একেলগে ফিনিশ কৰিবলৈ চেষ্টা কৰোঁ সেইকাৰণে আমি লাইফত আগবাঢ়িব নোৱাৰোঁ সো লাইফৰ সকলোবিলাক কাম যদি একবাৰে যিয়ে নহওক কিয় কৰিব বিচাৰে তেতিয়াহ'লে কেতিয়াও তেওঁ সাকসেস নহ'ব এটাৰ পিছত এটা কৰাৰ পিছতহে মানে তেওঁ সাকসেস পাব ৰুটিন ৱাইজ কাম কৰিলেহে আপুনি এদিন এটা যিকোনো এটা কামত আপুনি সাকসেস নিশ্চয় চাব পাৰিব সো লাইফত আগবাঢ়িবলৈ হ'লে ৰুটিন নিজে কালি কি কৰে আজি কি কৰে এইবিলাক সকলোবোৰ আপোনাক আগতীয়াকৈ জানিব লাগিব